हेलो एवरीवन আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো বহু দিনৰ মোৰ লং ভিডিও এটা লৈ আহিছো আজি মই দেখাব লৈছো কেইজনমান কাপোৰ পতি লগাই মই কেনেকৈ বনাইছো চাব আৰু যদি ভাল পায় তেনেহলে চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব ঠিক আছে এতিয়া কাপোৰটো দেখাবলৈ আৰম্ভ কৰো এয়া মই প্ৰথমতে দেখাবলৈ লৈছো এই পিংক কালাৰ কাপোৰটো একদম লাইট পিংক হয় গৰমত পিন্ধিবলৈ খুবেই ভাল এয়া প্ৰথমতে মই এই মেখেলাখনত পিংক কালাৰ মেখেলা এনেকে হোয়াইট কালার পটি লগাই দিছো পুরা সিধাকে তাৰপিছত কাটি কাটি মই এনেকে ডিজাইন কৰি দিছো মেখেলাখন অৱশ্যে বেছি ওপৰলৈকে ফুল নাই ইয়া নেক্সট এখন চাদৰখনতো তেনেকে আঁচলটোত আৰু এনেকে সাইডটোত প্ৰথমতে এটা পটি লগোৱা আছে তাৰপিছত এনেকে ফুলখিনি কাটি কাটি এনেকে অলপ বৰকে মই ডিজাইন কৰি দিছো আৰু বুকুখনত আছে এনেকে ফুল দুইটা সাইডে আছে আপুনি যোনটো সাইডে লবলৈ ইচ্ছা কৰে তেনেকে লব পাৰিব ইয়াত হোয়াইট কালাৰ দি ফুলখিনি দি হোয়াইট কালাৰ মই ফেব্ৰিক কৰি দিছো নেক্সট দেখাব লৈছো এজোৰ অৰ্গেঞ্জা কাপোৰ হয় প্ৰথমতে চাদৰখনে দেখাইছো এখন গুটেখন মই অৰ্গেঞ্জা ৰাখিছো ইয়াত বেলেগ ডিজাইন মই নাই কৰা খালি দহিটো এনেকে অৰেঞ্জ আৰু হোয়াইটে বটিছো দহিটোৰ ষ্টাইলটো অকন বেলেগ এনেকে দুটা দুটা একেলগে দি বটিছো আৰু নেক্সট হৈছে এখন মেখেলাখনতো মই এনেকে গুটে মস্ত ৰঙৰ কাপোৰটো দি অৰ্গেঞ্জা কাপোৰটো এনেকে লগাই দিছো ইয়াত আঠুতকে অকমান তলত পৰে আৰু এনেকৈ লগাই দিছো চাদৰখন গাতলৈ দেখুৱা নাই যেহেতু সিম্পলে হয় গতিকে মই গাতলৈ দেখুৱা নাই নেক্সট দেখাব লৈছো আৰু এজোৰ অৰ্গেঞ্জা কাপোৰে হয় এজোৰ কন্ট্ৰাস্ট হয় এয়া প্ৰথমতে মেখেলাখন মই অৰেঞ্জ কালাৰত এনেকে হোয়াইট কালাৰ অৰ্গেঞ্জা লগাই দিছো অকমান লগাইছো বহুত ওপৰলৈকে নাই একে তলতে থাকিব আৰু নেক্সট হৈছে এখন চাদৰখন পুৰা হোয়াইট অৰ্গেঞ্জা হয় অৱশ্যে দুইটা অৰ্গেঞ্জাৰ মেটেৰিয়েলটো অকন বেলেগ এটো অকন কোমল হেতু বেছি পিছল হয় আৰু অৰ্গেঞ্জাটোৰ এনেকে কাষত চাদৰখনৰ কাষত মই এনেকে ৰিবন লগাই দিছো অৰেঞ্জ কালাৰ আৰু এনেকে অৰেঞ্জ কালাৰ মই দহি বটি দিছো নেক্সট দেখাবলৈ লৈছো এজোৰ ৰানী কালাৰ কাপোৰ এজোৰ আচলতে এখন শাৰী আছিলে শাৰীখন কাটি সেটিনৰ শাৰী আছিলে উকা তাৰ পৰা কাটি মই এনেকা চাদৰ মেখেলা বনাই লৈছো এখন মেখেলাখনত এনেকৈ মই হোয়াইট কালাৰ পটি লগাই দিছো আৰু ওপৰলৈ একো নাই জাস্ট এটা পটি আছে মেখেলাখনত এখনে আৰু এখন হৈছে চাদৰখনত এনেকে চাৰিওফালে পটিটো লগোৱা আছে আৰু মাজত এনেকে দেখিছে চাগে এয়া এনেকে মই পাৰ লগাই দিছো মানে যেহেতু নহলে কাপোৰটো বেছিয়ে খালি লাগে দুকাৰণে মই মাজত এনেকে আকৌ পাৰ লগাই দিলো নেক্সট দেখাবলৈ লৈছো এজোৰ গ্ৰীন কালাৰ কাপোৰ হয় সি গ্ৰীন তাত মই এনেকে চাদৰখনত দুটা লাইনকে ৰঙা পটি লগাই দিছো আৰু এনেকে ৰঙা দহি আছে সাইডতো এনেকে দুটা আৰু আঁচলখনতো এনেকে দুটা পটি আছে আৰু মাজত একো নাই আৰু লগতে এখন মেখেলাখনত এনেকে দুটা পটি আছে সিম্পলে হয় এজোৰ লাষ্ট কাপোৰজোৰ দেখাবলৈ লৈছো ব্লেক আৰু অৰেঞ্জ কালাৰত ইয়াৰ অৱশ্যে মেখেলাখনত মই একো চেঞ্জ কৰা নাই যেনেকৈ মেখেলাখন কিনিছিলো তেনেকৈ মই ডাইৰেক্ট সিলাই দিছো আৰু এনেকুৱা সেম অৰেঞ্জ কালাৰ ফুল থকা আৰু এখন মেখেলা কিনি এনেকৈ কাটি মই চাদৰখনত লগাই লৈছো চাদৰখনৰ মাজৰখিনি মই মিক্স পাত দিছো এয়া এই দুটা আঁচলটো এনেকৈ আছে আৰু বাকি অলপ পাৰ্টটো এনেকৈ বুকুত পৰিব খিনি আৰু ইয়াত মই সাইডে লগাই দিছো অৰেঞ্জ আৰু গোল্ডেনৰ এনেকে পটি লগাই দিছো অৰেঞ্জ কালাৰ দি দহি বটি দিছো এজোৰা কাপোৰযোৰ মই কাপোৰ কিযোৰ পিন্ধাৰ কিছুমান ফটো আৰু ভিডিও ইয়াত লগাই দিছো আপোনালোকে চাব পাৰিব যে কাপোৰযোৰ পিন্ধিলে কেনেকুৱা দেখি কাপোৰবোৰ পিন্ধিলে কেনেকুৱা লাগিব আপোনালোকে মোৰ এই ভিডিওতে চাই ল'ব পাৰিব আৰু ফটোও মই কিছুমান দি দিছো কাপোৰ কিযোৰ চাই কেনেকুৱা পালে আপোনালোকে মোক কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকে ইয়াৰ পৰা লাভ হৈছে নে আপোনালোক উপকৃত হৈছে নে হেও জনাব আপোনালোকক কিছুমান নতুন আইডিয়া দিবলৈ চেষ্টা কৰিছো এই ভিডিওটোৰ জৰিয়তে আজি
আজিলৈ ইমানেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব কোনযোৰ কাপোৰ আপোনালোকে চবতকৈ বেছি ভাল পাইছে সেইটোও জনাব আৰু কেনেকুৱা ভিডিঅ' আপোনালোকে মোৰ পৰা চাব বিচাৰে কমেণ্ট কৰি জনাব মই তেনেকুৱা ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই বাই